অনুভৱটো হেল্ল' গাইজ, তো নতুন কামৰ কাৰণে আগমন কৰিছোঁ এতিয়া। তো যাত্ৰা আৰম্ভ নতুন কামৰ কাৰণে। তো এতিয়া ইয়াতে নহয়, ইয়াৰ পৰা গৌৰীপুৰ তো IIT গৌৰীপুৰ তাতে কাম আৰম্ভ হ'ব, লিফ্টৰ কাম। তাতে যাম এতিয়া, দেখাই আছোঁ আপোনালোকক ক'ত কেনে কি কৰোঁ। আৰু এটা আমাৰ যাব এজন লোক এটা, আৰু এজন যাব, আমি তিনিজনে গৈ আছোঁ। প্ৰথমতে খোজকাঢ়ি, তাৰপিছত গাড়ীত দেখাই আছোঁ। গাইজ খোজকাঢ়ি নহয়, বাইকতে আহিলোঁ। তো ব'লক তেতিয়াহ'লে, তো IIT কিছু নাজাৰা দেখাই যাম আপোনালোকক, তো চাই থাকক। এক নম্বৰ গেটখন পামেই এতিয়া, তো চাই থাকক, দেখাই আছোঁ। IIT নাজাৰা কিছু ভাল লাগিছেনে? যদি ভাল লাগিছে লাইক এটা মাৰি দিবচোন। গেট পামেই এতিয়া। এইখন দেখিছেনে? গেটখন দূৰৰ পৰাই দেখাইছোঁ, ওচৰত এলাও নাই যে। গেটটো পাৰ হ'লোঁ গাইজ কিবা কৰি। এতিয়া জয়গুৰু গেট পাম। জয়গুৰু গেট নহয় আৰু জয়গুৰু চৌক বাছ ষ্টেণ্ড। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। তো দেখাই আছোঁ অলপ অলপকৈ। এইটো নতুনকৈ বনাই আছে, আজ্ঞাথুৰি ট্ৰেইন ষ্টেচন নতুনকৈ বনাইছে এইটো। এই গাইজ, তো গৌৰীপুৰ পায়ে গ'লোঁ বৰ্তমান। আমি এতিয়া গৈ আছোঁ বাইকেৰে। তো বাকীগিলা কাম চলি আছে, এইগিলা কনষ্ট্ৰাকশ্যনৰ কাম। আমি ৰাস্তাতে গৈ আছিলোঁ, জাম হোৱাৰ কাৰণে মাজত আৰু ভিডিঅ' কৰিব নহ'ল। আৰু কোম্পানীগিলাক পামেই এতিয়া, সেইগিলাক চাইডে চাইডে দেখা পাইছে আপোনাৰ। কোম্পানী বনাই আছে, ইফালেও বনাইছে, দলং বনাইছে যে এখন ব্ৰহ্মপুত্ৰদি যাব দলংখন, সেইখন দলঙো বনাই আছে আগৰ ফালে। সেইখন দেখা পালে দেখাই দিম আপোনালোকক। ব'লক তেতিয়াহ'লে আপোনালোকক, পামেই আৰু বস্তু বহুত। ফাইনেলি আমি কোম্পানী পাই গ'লোঁ। কোম্পানীৰ কাম আৰম্ভ কৰিছোঁ আমাৰ। কোম্পানী নাযায় এতিয়া। লিফ্টটো আপোনাৰ দেখা যাচ্ছে কিমান, সেইখিনি ওপৰৰ পৰা একদম এনেকৈ যাব লাগিব, তলত একদম মানে 5 দ আছে কিন্তু এনেকুৱা 5 তালালে। হেল্ল' গাইজ, আমি এতিয়া কাপোৰ মাৰি আছোঁ বৰ্তমান। এডাল কাপোৰ হয়, এই ওপৰৰ পৰা একদম মাৰি আছোঁ। দেখিছেনে? একদম ওপৰৰ পৰা তললৈ মাৰি যাব লাগিব। তাৰপিছত বাকীখিনি দেখাই আছোঁ। আমাৰ এজনে এইফালে ব্যায়াম কৰি আছে, আৰু এইফালে কোম্পানীৰ কাম চলি আছে। ভিডিঅ' কৰা এলাও নাই চাগে, অলপ লাহে কৰিছোঁ, দেখাম বাৰু পিছত। প্লাষ্টিকৰ কোম্পানী হয়, প্লাষ্টিকৰ বস্তুবিলাক বনায়। ভিডিঅ'টো চাব এখনলৈকে, আৰু যিবোৰ নতুনকৈ ছাবস্ক্ৰাইবটো কৰি দিবচোন প্লিজ। ছাবস্ক্ৰাইবটো কৰিব ইমান বঢ়িয়া পোৱা খাই থাকক, কাটি আদায় হ'ব লাগে ভিডিঅ'টো। বেছি বৰ্ডখন কাটি আছোঁ এতিয়া, বৰ্ড লগাব লাগিব এতিয়া। মাৰডাল পাই মাৰে গ'লে এনেকৈ হেৰিৰ কাৰণে, পাৱাৰৰ কাৰণে, লাইটৰ কাৰণে। তো বৰ্ডখন হ'ব ইয়াতে, তেনেকৈ মাৰি দেখাই আছোঁ আপোনালোকক। চাই থাকক, বাকীবিলাক বস্তুটো জোগা চোগা থৈ দিয়া আছে। বাকীবিলাক দেখাই আছোঁ আপোনালোকক, ক'ত কি কি নহ'ব। লিফ্টৰ কাম হয় এইটো, আমি ৱেৰিংটো কৰিছোঁ। আমি লিফ্টটো বেলেগ কৰোঁ, লিফ্টটো কাম কৰা নাজানো আমি লাইনৰ কাম মানুহ লাইনৰ কাম কৰি আছোঁ। চাই থাকক। আমাৰ এতিয়া লাঞ্চ টাইমত কি খাইছোঁ দেখিছেনে? ষ্টিং খাইছোঁ, আৰু ইমান ধুনীয়া সুন্দৰ বিস্কুট এটা। আৰু ইফালে গ্ৰহণ কৰি আছে আমাৰ দুজনে। কেনে ভালনে অনুভৱটো? বঢ়িয়া, সুন্দৰ বোলে, বঢ়িয়া। গাইজ, চাৰিও চাইডে কোম্পানী এইফালে। তো দেখাই আছোঁ আপোনালোকে, নতুনকৈ বনাই আছে এটা। মানে জলকীয়া চাই চব কোম্পানী। ইফালে ফকতীয়া ৰিচাৰ্জ সোমাইছে আৰু তাত চাই ফকলটো এবাৰ। ফকতীয়া ৰিচাৰ্জ, এই ফকতীয়া ৰিচাৰ্জ। সুমন ডেকা।